নমস্কাৰ সন্ধ্যা কুমাৰত ইউটিউব চেনেললৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালি মই মোৰ প্ৰথম ব্লগটো দিছিলোঁ, আজি মোৰ দ্বিতীয় দিন হয়। যিসকলে চাইছে, লাইক কৰিছে, ছাবস্ক্ৰাইব কৰিছে, তেখেতসকলক মই অশেষ ধন্যবাদ জনাইছোঁ মোৰ হিয়াৰ পৰা আন্তৰিকতাৰে। আৰু যিসকলে এতিয়ালৈকে চোৱা নাই, আশা কৰোঁ আপোনালোকে আজি চাব। আৰু আজিৰ ব্লগটোতো চাব লাগিব দিয়কচোন, নহয় জানো? গতিকে কালিটো চাই লওক আৰু ছাবস্ক্ৰাইব কৰক, লাইক কৰিব যদি ভাল লাগে, আৰু যদি ভাল নালাগে এনেই চাই দিব আৰু, নহয় জানো? চালেও হ'ব বাৰু, কিন্তু মই বিচাৰোঁ আপোনালোক অকণমান আপোনালোকে এজনী অসমীয়া জীয়াৰীৰ, যি ৰাজস্থানত থাকে, ৰাজস্থানৰ বোৱাৰী হয়, তেখেতে যদি কিবা কৰিব বিচাৰিছে, আগবাঢ়ি যাব বিচাৰিছে, অকণমান মৰম চেনেহ দিয়ক, অকণমান হৃদয়ত স্থান দিয়ক। মই মোৰ ভাতৃপ্ৰতিম, ভগ্নীপ্ৰতিম, বাই ভনী, বন্ধু বান্ধৱী সকলোকে মই আন্তৰিকতাৰে অনুৰোধ কৰিছোঁ, আপোনালোকে মোক আগবাঢ়ি যোৱাত কিছু সহায় কৰক। মই আপোনালোকৰ সন্মুখত মোৰ ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম। তাত মই কেতিয়াবা ইয়াৰ ৰেচিপি দিম, কেতিয়াবা অসমৰ দিম, মোৰ জীৱনশৈলীৰ বিষয়ে কিছু জনাম। আপোনালোকে চাই ভাল পাব, মোৰ বোধেৰে ভাল পাব যেনে লাগিছে, কাৰণ মই যি সঁচা তাকেহে দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আশা ৰাখিছোঁ, যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো, ছাবস্ক্ৰাইব কৰক। আৰু আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ জাতিলাওৰ ৰেচিপি। চাওকচোন, আগতেও মই দিছোঁ, কিন্তু ব্লগ বনোৱাৰ পিছত আজি প্ৰথম মই জাতিলাওৰ ৰেচিপি লৈ আহিছোঁ। চাওক কেনে লাগিছে। আজি জাতিলাওৰ কোপ্তা বনাবলৈ লৈছোঁ। মানে দুপৰীয়াৰে খোৱালে, মানুহজন আজি দিল্লীলৈ গৈছে, গতিকে মই মোৰ ল'ৰাটোৱে আজি, আৰু সি আকৌ জাতিলাওৰ এনেই ভাজি নাখায়, কিবা ভাজি বনাই দিলে সেই ৰাতিপুৱাৰ পৰা গধূলিলৈ পিছদিনাখনলৈ থাকি যাব, পিছত গৈ ক'ৰবাত দি থৈ আহিবগৈ লাগিব, বাহিৰত গৈ পেলাই থৈ আহিবগৈ লাগিব। গাই গৰু এইবিলাকক মানে দিয়া বাহিৰে অন্য একো উপায় নাই। মই ভাবিছোঁ কোপ্তা বনাই দিওঁ, তাৰে অকণমান গ্ৰেভি বনাই দিম, বা টমেটো পিউৰিত ৰেডি কৰি পেলাই ভাল তৰকাৰী এখন বনাই দিম। চাবচোন, ইমান কোনো নেবাচে। আপোনালোকে জানে চাগে নহয়, এই ঘিয়াৰ কোপ্তা মানে জাতিলাওৰ কোপ্তা কেনেকৈ বনায়। মই ভিডিঅ' দি থৈছোঁ আগতে, ইউটিউবত আছে, আপোনালোকে চাৰ্চ কৰিব পাৰে। নহ'লে আজি মই অলপমানকৈ দেখুৱাই দিম, গোটেইখিনি দিবলৈ নহ'বগৈ। যদি ইউটিউবত আপোনালোকে আগতে পোৱা নাই, তেতিয়াহ'লে আজি এবাৰ চাই ল'ব। এয়া দেখিছেনে, এয়া মই লাওখিনি ৰুকি ল'লোঁ। তাৰপিছতে তাতে মই দুটা বাতি, সৰু বাতিৰে দুবাতি বেচন মিলাই লৈছোঁ। তাৰপিছত এয়া মই ইয়াত অকণমান হিং দি দিছোঁ। আপোনালোকে যদি হিং খাই ভাল নাপায় তেতিয়াহ'লে নিদিব, কিন্তু হিঙেৰে কিছু একচুৱেলি ডাইজেষ্ট হয়, আৰু হিং ব্যৱহাৰ কৰিব লাগে, ভাল। আৰু অকণমান এয়া জলকীয়াৰ গুড়ি আপোনালোকে নিজৰ ইচ্ছামতে দিব, যিমান জ্বলা খাব পাৰে সিমান। খাওঁতে আকৌ চাব, ঘৰৰ মানুহে চিঞৰ বাখৰ নকৰে যাতে, ইমান জ্বলা দি বনাইনে, এনেকৈ নকয় যাতে, সেইটো চিন্তা কৰি পেলাই দিব। তাৰপিছত এয়া মই
সোৱাদ অনুসৰি নিমখ অলপমান দিছোঁ, অকণমান হালধি গুড়ি, তাৰপিছত অলপমান জিৰা, তাৰপিছত অকণমান ধনিয়া পাউডাৰ নিদিলেও হয়, কিন্তু মই অকণ মছলাটো হেভি কৰিব বিচাৰিছোঁ সেইকাৰণে। তাৰপিছত এই গোটেইখিনি আপুনি এবাৰ ভালকৈ মেছ কৰক। আৰু যদি চফ আছে চফ দিব। মোৰ আজি চফ শেষ হ'ল, সেইকাৰণে মই চফটো দিয়া নাই। আপোনালোকে চফ ব্যৱহাৰ কৰিব, খুব ভাল লাগে সোৱাদটো। আৰু পাৰে যদি হাতেৰে মিলাব, চামুচেৰে দেখুৱাবলৈহে ভাল, মিলাবলৈ বা সোৱাদ নহয়। গতিকে এইকেইটা এতিয়া ভালকৈ মিলাই লৈ, হয় না, মই অকণমান হাত লগাই দিছোঁ দেই, বেয়া চেয়া নাপাব। তাৰপিছত হাতেৰে ভালকৈ মিলাই লওক, মিলাই পেলাই সৰু সৰু লাড়ু কৰি লওক। এনেকৈ দেখিছে আপোনালোকে মোৰ আগৰ আমাৰ আখলৰ মানে য'ত এটা আমাৰ গ্ৰুপ আছে নহয়, খোৱা বোৱা শিকাৰ সুবিধা য'ত পোৱা যায়, তাত মই দিছোঁ, আগতে শ্বেয়াৰ কৰিছোঁ মই নিজৰ ৰেচিপি। আৰু আনে কি ধৰণে বনাই মই নাজানো, মই মোৰ হিচাপটোহে মই আপোনালোকক দেখুৱাইছোঁ দেই। আৰু এয়া চাওক, ভাল ধৰণে মেছ হৈ গ'ল নহয় জানো। জলকীয়াৰ গুড়ি কম যেন লাগিছে নেকি বাৰু? অকণমান দিম নহয় জানো, অকণমান দিওঁ ন। অকণমান আজি তাতে মানুহজন নাইতো, তেখেতে সেইবোৰ জ্বলা চলা লৈ পেলাই অকণ দিগদাৰ কৰি থাকে, গতিকে ল'ৰাই মই খাব পাৰিম। ভাল ধৰণে মেছ কৰি লওঁ। বেচনেৰে আচলতে কি হয় জানে, লাড়ুটো বান্ধিবলৈ ভাল, মানে ফ্ৰাই কৰিবলৈও ভাল। হ'ল নে ন? অকণমান দেৰি থৈ দিম, বেছি দেৰি নথওঁ দেই, কাৰণ ইয়াৰ মানে পানী ওলাব নহয় জাতিলাও যেতিয়া। অৱশ্যে মই আগতে চেপি লৈছিলোঁ, দেখুৱাবলৈ পাহৰিলোঁ, চৰি। এতিয়া মই লাড়ুকেইটা বনাই লওঁ, তাৰপিছত মই আপোনালোকক দেখুৱাম। কিছুমানে আকৌ লাড়ুটো বনাওঁতে হাতত তেল অকণ লগাই লয়। মই অৱশ্যে তেল লগোৱা নাই, হাতখন মই ধুই আহিলোঁগৈ, ধুই আহি অকণমান তিতা তিতা হৈ আছে নহয়, এই ধুনীয়াকৈ এইকেইটা বান্ধি দিব পৰা যায়, বুজিছে নাই? আপোনালোকে চাগে বনাইছে আগতে, নহয় জানো? কি ক'ব, ঘৰত নহয় এই ল'ৰা ছোৱালীবিলাকৰ কাৰণে জাতিলাওৰ ভাজি খাই বৰ লাগে। মোৰ মানুহজনে আকৌ জাতিলাও যে আমি যে অসমত যে বনাওঁ, তেলতে সৰিয়হ ফুৰণ দি পেলাই ইমান ভাল পায়। তাত মানে আকৌ জ্বলা চলা একো দিব নালাগে দেই। পিছত ধনিয়া পাত কেইটামান ছিঙি দিওঁ, কাটি দিওঁ, আৰু আপোনাৰ মিহি মিহিকৈ কাটি তেলতে সৰিয়হ দি পেলাই ফুৰণ দি লাওটো ভাজি দিওঁ। মানুহজনে যে ইমান ভাল পায় খাই, কি ক'ব। মোক কয় দেই, মই আগৰ যেনেকৈ মছলা চছলা দি বনাওঁ নহয়, তুমি বনাব নাজানা বুজিছা, তোমাৰ মায়ে ভাল বনায়, তোমাৰ মায়ে ইমান ধুনীয়া জাতিলাওৰ ভাজি বনায়। জাতিলাওৰ ভাজি বনালে ন। তাৰপিছত এদিন মই মানে অসমীয়া ষ্টাইলত বনাই পেলাই তেওঁক খোৱালোঁ। মোক কৈছে, এয়া হৈছে জানা, এয়া হৈছে লাও ভাজি, আৰু য'ত তোমাৰ মায়ে বনায় তুমি নাজানা, এনেকৈ বনাই পেলাই খোৱা। কি ক'ব আৰু দেই। তাৰপিছত মই তেখেতৰ কাৰণে তেনেকৈ বনালোঁ। আমিবোৰে খাবৰ কাৰণে অকণমান এইবিলাক কিবা কিবি কৰি থাকোঁ আৰু, কাৰণ ল'ৰা ছোৱালী খালে নাখালেও মনটো বেয়া লাগি থাকে ন, দিয়কচোন। গতিকে কোপ্তা বনাওঁ জেনেৰেলি, আৰু তাৰপিছত আপোনাৰ মানে জাতিলাওৰ ইয়াত ফ্ৰাই কৰি বনাওঁ আকৌ দেই। ইয়াত দৈটো মানে আপোনাৰ ব্যৱহাৰটো খুব ভাল, কাৰণ গৰমৰ দেশটো, গতিকে দৈ হেনো অকণমান পেটটো ঠাণ্ডা কৰিও ৰাখে। আৰু দৈটো খাব লাগে, মানে অলপ পানী মিহলাই পেলাই ছাঁচ নিচিনাকৈ তৈয়াৰ কৰি ল'ব। তাৰপিছত আপোনালোকে দৈটো ব্যৱহাৰ কৰক। তাত আপুনি পদিনা পাত, জিৰা সেকা, মানে পিচা জিৰা, তাৰ পাউডাৰ, এইবিলাক দি পেলাই অকণমান নিমখ দি আপুনি বনাওক। আৰু তাত মানে জাতিলাওটো সিজাই ল'ব লাগে, মানে টুকুৰা টুকুৰা কাটি সিজাই লওক। সিজোৱাৰ পিছত পানীখিনি চেপি লওক। তাৰপিছত সেই যে ৰাইতা আপুনি ৰেডি কৰিছে নহয়, সেই তাত আপুনি মিলাই দিয়ক। আৰু এটা মেইন কথা, ৰাইতাত
ক'লা সৰিয়হটো যে আমাৰ সৰিয়হটো পিচি দিয়া হয় পিচি পেলাই ইমানকণমান ধৰক মানে 2 চামুচমান পিচি পেলাই তাত মিলাই দিয়ক ইমান আপোনাৰ মানে কি ক'ব ইমান সোৱাদ হয় খাব পেটলৈও ভাল আৰু খাবলৈও ভাল ঠিক আছে এতিয়া মই কোপ্তা ৰেডি কৰিছোঁ হা ফ্ৰাই পেনখন মই দিলোঁ একচুৱেলি কি হ'ল এতিয়া মানে আপোনাৰ ৰাতিপুৱাটো 9টা বাজিব হৈছে 10 মিনিট আছে মই লৰালিকে আটাকেইটা সানি পেলাই লুচিকেইখন বেলিলোঁ দেওবাৰটো আজি গতিকে লুচি ভাজি খাওঁ আৰু নহয় জানো আলু ভাজি একচুৱেলি মই ৰাতিপুৱা বনালোঁ কেনেকৈ কাৰণ মানুহজন গৈছিলে নহয় দিল্লীলৈ যোৱাৰ কথা কৈছিলে গতিকে তেখেতৰ কাৰণে টিফিন লগাবলগীয়া হৈছিলে গতিকে তেখেতৰ কাৰণে মই বনাওঁতে আমাৰ কাৰণেও লগালগ বনাই দিলোঁ সেয়া আলু ভাজি আছে আৰু এতিয়া মই লুচি বনাই আছোঁ প্ৰথমতে এতিয়া আমাৰ গুৰুজী মহাৰাজক মানে লুচি ভাজি ছাৰ্ভ কৰিম তাৰপিছত আমি তেতিয়ালৈ মানে 9টা বাজি যাবগৈ নহয় তেতিয়া 9টা বজাত আমি ব্ৰেকফাষ্ট কৰিমগৈ আপোনালোকে আজি কি খাইছে বাৰু ব্ৰেকফাষ্টত মোৰ জানে কেতিয়াবা মানে ইমান চিৰা দৈ খাবলৈ মন যায় কিন্তু দৈটোত অকণমান খেলি মেলি আমাৰ এইফালে দৈটো বেলেগ পায় আৰু অসমৰ দৈখিনি বেলেগ গতিকে মোৰ মানে সেই চিৰা দৈৰ সোৱাদটো ল'বলৈ অকণ দিগদাৰ হয় তথাপিও কেতিয়াবা মই খাওঁ কাৰণ দৈ মই ঘৰতে বনাওঁ নিজে বনাওঁ কেতিয়াবা দৈ গুড় দি পেলাই খাওঁ চিৰা তাৰপিছত এইবাৰ আকৌ মা মোৰ ছোৱালীৰ বিয়া আহোঁতে মায়ে মোলৈ কোমল চাউল লৈ আহিছিলে এতিয়া মই সেই কোমল চাউলকেইটা খাবলৈহে সময় পোৱা নাই কেতিয়া খাম অকলে খাবলৈ অকণ দিগদাৰ এই কোমল চাউলৰ লগত এই কণ আলু যে পুৰি পেলাই খাই নহয় ভাল লাগে ন মই বহুত বছৰ আগতে খাইছিলোঁ বহুত বছৰ আগতে কিন্তু এতিয়া সেয়াই মানে চাউলকেইটা এনেই পৰি আছে মায়ে ইমান হেঁপাহেৰে আনিছিলে চাওকচোন বাৰু গতিকে মই ভাবিছোঁ অকণমান বেছিকৈ গৰম হ'বলৈ দিয়ক তাৰপিছত খাম কোমল চাউল খোৱাৰ মজা বেলেগ বৰা চাউল খোৱাৰ মজা বেলেগ বৰা চাউলৰ কি মানে সেই ঘিত যে ভাজি খাই যে তেজপাত এখিলা দিয়ক ইলাইচি দিয়ক আহা কি যে সোৱাদ হয় নহয় ভাল লাগে ন খাই এতিয়া মই লুচি ভাজিখিনি ৰেডি কৰি পেলাই তাৰপিছত মই আপোনাৰ লগত কথা পাতিম হা এয়া মই গুৰুজীৰ কাৰণে লুচি উলিয়াইছোঁ তাৰপিছত আলু ভাজি বনাইছিলোঁ নহয় ৰাতিপুৱা আলু পিঁয়াজে ভাজিছিলোঁ সেয়া প্ৰথমতে মই আচলতে গুৰুজীক ভোক লগাই লওঁ ভোক লগোৱাৰ পিছত তাৰপিছত আমি দুটাই খাওঁ এয়া চব এই ধৰণে যি বনাওঁ তাৰমানে এনেকুৱা নহয় যে কিবা স্পেচিয়েল বনাবই লাগিব সেইটো তেনেকুৱা একো নাইকিয়া যি বনাওঁ আমি তাৰে ভোগ লগাই দিওঁ এয়া মই ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ চাহ একাপ বঢ়িয়া চাহ আৰু আপোনাৰ এয়া আলু ভাজি আলু পিঁয়াজ ভাজি আৰু লুচি এয়া চব খাবলৈ মন গৈছেনে নিশ্চয় খুৱাম আপোনাক নিশ্চয় মোৰ বন্ধু বান্ধৱীসকলৰ কাৰণে লগ আপুনি নোখোৱাৰ কাৰণে মই খাই দিলোঁ আৰু এটা কথা কওঁ লুচি ভাজিৰ লগত একাপ চাহ গাখীৰ দিয়া চাহ ইমান ভাল লাগে মানে চাহকাপ নহ'লে যেন এনেকুৱা লাগে কি মানে কিবা এটা আধা আধা না সেইকাৰণে চাহৰ ৰংটো চাব নেকি আকৌ এয়া চাহ খাবলৈ মন গৈছে নহয় জানো মই বুজি পাইছোঁ নেক্সট টাইম আপোনালোক যেতিয়াই মোৰ ঘৰলৈ আহিব বা য'তেই মই লগ পাম বা অসমত লগ পালেও নিশ্চয় মই একাপ চাহ বনাই আপোনাক খুৱাম মই খুব ভাল চাহ বনাওঁ দেই মানে কয় ইয়াত মানুহে তাকে যেনিবা অকণমান কাঢ়া হয় মানে মই কাঢ়া ভাল পাওঁ গাখীৰত পানী দি দিওঁ আৰু মিঠা অকণমান কম দিওঁ খুব ভাল লাগে খাই চাহৰ লগত লুচি ভাজি যদি বৰষুণৰ বতৰ হয় বা বৰষুণ দি আছে তেতিয়াতো আৰু ক'বই নালাগে পকৰি চাহ মাই ফেভৰেট আপোনালোকে আজি কি খাইছে ব্ৰেকফাষ্টত প্লিজ
চিৰা জলপানৰ নাম নল'ব দেই, মোৰ লোভ লাগি যাব। এনেকৈ নকওঁ, মই এতিয়া চিৰা জলপান খাইছোঁ আজি, কাৰণ বিহু পাইছে, সেই গতিকে এইবিলাক বস্তুটো ওলাবই ঘৰত দিয়কচোন, হয় নহয়? মোৰ লুচি ভাজিটো আচলতে সপ্তাহত এবাৰহে বনোৱা হয়, মানে যিদিনাখন বন্ধ থাকে আৰু চববোৰ যেতিয়া ঘৰত থাকে, নহ'লে নৰ্মেলি পৰঠা আৰু নতুবা পোহা আৰু নতুবা চেণ্ডউইচ, নতুবা দলিয়া, আৰু কেতিয়াবা মন গ'লে অ'টছ, মছলা দিয়া বস্তু। এনেই ফিকাটো ভাল নালাগে খাই, মছলা দিয়াটো তেতিয়া খাওঁ আৰু। ঠিক আছে, মই খাই লওঁ, তাৰপিছত কথা পাতিম। এটা কথা সুধিবলৈ থাকি গ'ল, আপোনালোকে বাৰু কেতিয়াবা এনেকৈ লুচিখন নুৰিয়াই এনেকৈ চাহত ডুবাই তাৰপিছত খাইছেনে কেতিয়াবা? মোৰ সৰুকালৰ এইটো স্মৃতি আছে। মানে কি হয়, মোৰ আইতাই আগতে চাহত মানে ৰুটি এনেকৈ তিয়াই পেলাই এনেকৈ খাইছিলে। মই কওঁ অকণমান মোকো দিয়াচোন, কেনেকুৱা খাবলৈ, সোৱাদটো কেনেকুৱা। এদিন খালোঁ, আইতাই খুৱাই দিলে, ভাল নালাগিলে। কিন্তু পিছত মানে কি হ'ল নাজানো, কেতিয়াবা মোৰ মন যায় কি লুচি এনেকৈ চাহত ডুবিয়াই তাৰপিছত অকণমান তিতি যায় নহয়, তাৰপিছত কি যে এটা সোৱাদ, ভাল লাগিছে। আইতালৈ মনত পৰে কেতিয়াবা এনেকৈ খাওঁতে। মই লুচি যিদিনাখনেই বনাওঁ এনেকৈ এখন লুচি খাওঁৱেই শেষত, মানে খাই বৈ হৈ যাব, তাৰপিছত এখন লুচি থৈ দিওঁ, সেইখন মই চাহত এনেকৈ ডুবুৰিয়াই খাওঁ। বোধহয় আইতাক মনত পেলাই এইবিলাক হয়, নতুবা সেই সৰুকালৰ এটা স্মৃতি থাকি গ'ল অন্তৰত, তাকে মনত পেলাওঁ কেতিয়াবা। আৰু এনেকৈ খাই ভাল লাগে। আকৌ জানা, আইতাই নহয় আমাক ৰুটিৰ মাজত গুড় দি পেলাই এনেকৈ দিছিলে, কি এনেকৈ খাই চাওঁচোন, খুব ভাল লাগে। তেতিয়া মানে কি, ভাজি চাজি বনালেতো বনালে, নবনালে নাই, কোনো কথা নাই। ৰাতিপুৱা নাস্তাত যদি ৰুটি বনাইছে, তেতিয়াহ'লে চাহ বনাইছে, চাহৰ লগত ৰুটিখন লওঁ আৰু গুড় অকণমান ৰুটিৰ মাজত দি পেলাই তেনেকৈ খাবলৈ দিয়ে। সেই সময়ত ইমান এটা মানে স্পেচিয়েলিটি ফিল কৰা নাছিলোঁ। কিন্তু জানে, যেতিয়া লাহে লাহে মানে সময় বাগৰি গৈ আছে, সেই আপোনবিলাক হেৰাই গ'ল, তাৰপিছত তেওঁলোকৰ কিছুমান তেওঁলোকে শিকোৱা কিছুমান কথা অন্তৰত মাজে মাজে খুন্দা মাৰি যায়। যেনেকৈ এইবিলাক সুন্দৰ স্মৃতি হয়, সুন্দৰ, খুব ভাল লাগে। আপোনালোকেও যদি আপোনালোকৰ ওচৰত তেনেকুৱা কিবা স্মৃতি আছে মোক জনাব, শ্বেয়াৰ কৰিব, খুব ভাল লাগিব। কমেণ্টত লিখিব না, ভাল লাগিব, ময়ো জানিব বিচাৰোঁ কাৰ জীৱনত তেওঁলোকৰ যিবিলাক পুৰণি মানে লোক আছিলে, অভিভাৱক আছিলে, তেখেতসকলে কেনেকুৱা ধৰণে তেখেতসকলৰ অন্তৰত মানে এটা ঘৰ কৰি গৈছে, সেই কথাবিলাক জানিবলৈ মন যায়। জনাবচোন মোক। ফ্ৰাই পেনখনত এতিয়া তেল গৰম হৈছে, মই ভাবিছোঁ কি মানে কোপ্তাখিনি বনাই লওঁ। কোপ্তা বনাই পেলাই তাৰপিছত তৰকাৰীখিনি ৰেডি কৰিম। মানে আপোনাৰ অলপমান টমাটৰ পিউৰি মই ৰেডি কৰি থৈছোঁ। এতিয়া মানে সেই তাতে হালধি অকণমানে, জলকীয়াৰ গুড়ি আৰু অকণমান নিমখ মিলাই পেলাই পিউৰিখিনি মই ৰেডি কৰিছোঁ। ইয়াত মই মানে দিছোঁ দেই, নহৰু দুফুটামানো দিছোঁ, নহৰুৰ লগতে আপোনাৰ এচিকুটমান আদা। আচ্ছা, আৰু এটা কথা কওঁ, নৰ্মেলি মানুহে কোপ্তা তৰকাৰীত আলু নিদিয়ে, আলু ব্যৱহাৰ নকৰে, কিন্তু মই আকৌ কি আলু নহ'লে মোৰ গাড়ী নচলে। মই মানে আলু খাই ভাল পাওঁ, গতিকে গ্ৰেভি তৰকাৰীখন হ'ব নহয়, তাতে মই অকণমান এটা আলু কাটি পেলাই ফ্ৰাই কৰি লৈছোঁ, তাৰপিছত মই তাত মিলাই দিম। মানে ভাল লাগে আলুটো হ'লে। কি কৰিব,
সোৱাদৰ কথা আছে আৰু তাৰোপৰি মানে অভ্যাস মায়ে মোক আগতে কি কৈছিল জানে নাই জোৰণ ক'লে তোৰ বিয়া নহয় তোক আলু ব্যৱসায় কৰা বেপাৰীলৈ বিয়া দিম মই বোলো সেই তেতিয়াহ'লে চাপৰিলৈকে যাম আৰু দিয়া মায়ে যে কিমান জোকাইছিলে আগৰ কি ক'ব আৰু কিন্তু মানে এতিয়াও মই আলু খাওঁ মানে তেতিয়াও খাইছিলোঁ আৰু এতিয়াও মানে আলু নহ'লে মোৰ নচলে গাড়ী মানে যিহকে নবনাওঁ ভেন্দি বনালেও এটা আলু লাগিব কেৰেলা বনালেও আলু মানে যিহকে নবনাওঁ আলু এটা লাগিব যদি আৰু এনেকুৱা হয় যে খাব বাকীখিনি যিখিনি খাব সিহঁতি ভেন্দিত আলু নাখায় তেতিয়া মই মোলৈ আলু এটা ফ্ৰাই কৰি লওঁ মোৰ মানে আলুৰ লগত কি এটা মানে সম্পৰ্ক মই আপোনাক বুজাব নোৱাৰোঁ ইমানেই ভাল পাওঁ আলু খাই আলুখিনি মই ফ্ৰাই কৰি উলিয়ালোঁ এয়া চাওক তাৰপিছত মই এটা এটাকৈ এতিয়া কোফটা ফ্ৰাই কৰি লওঁ ফ্লেমটো অলপমান কম কৰি লৈছোঁ মানে ভিতৰখিনি কেঁচা থাকি যাব পাৰে নিসিজিবও পাৰে সেইকাৰণে তেলখিনি অলপমান বেছি গৰম হৈছে সেইকাৰণে কোফটাখিনি ফ্ৰাই কৰি ল'লোঁ চাওক এই ধৰণে তাৰপিছত এতিয়া তেল এইখন ফ্ৰাই পেনতে তেল অকণমান কম কৰি ল'লোঁ কৰাৰ পিছত ইয়াত মই এতিয়া অকণমান জিৰা অকণমান সৰিয়হ তাৰপিছত এই যে পিউৰিখিনি আছে নহয় সেই ফুটিবলৈ আৰম্ভ কৰিছে তাৰপিছত এতিয়া মই পিউৰিখিনি এইখিনি অকণমান ফ্ৰাই কৰি ল'ম একচুৱেলি টমেটোখিনি মই সিজাই লৈছিলোঁ সিজোৱাৰ পিছত বেছি দেৰি ফ্ৰাই কৰিব দৰকাৰ নাই অকণমান তেল এৰাৰ লগে লগে মানে এইটো আপুনি ধৰিব পাৰিব আন্দাজ কৰি ল'ব পাৰিব যে মছলাখিনি মানে ফ্ৰাই হৈ গ'ল তাৰপিছত অকণমান ফ্লেমটো মই বঢ়াই দিছোঁ সোনকালে হৈ যাব কম ফ্লেমত বনালে তৰকাৰীবিলাক ভাল হয় খাবলৈ সোৱাদ হয় কিন্তু এবাৰ মানে ভালকৈ ফ্ৰাই হৈ যাবলৈ দিছোঁ আৰু তাৰপিছত মই কম কৰি দিম ইয়াত এতিয়া বেলেগে মছলা দিব নালাগে কাৰণ মই পিউৰিখিনিত জলকীয়া গুড়ি নিমখ ধনিয়া পাউডাৰ আৰু হালধি পাউডাৰ দি দিছিলোঁ বাছ এতিয়া অকণমান খালি মই জিৰা শিকি পেলাই পাউডাৰ কৰি থোৱা আছিলে এই জিৰা পাউডাৰ এয়া চব ইমানখন জিৰা পাউডাৰ দি দিওঁ তাৰপিছত এইখিনি অকণমান ভালকৈ ফ্ৰাই কৰি দিওঁ তাৰপিছত মই ইয়াত যেনেকৈ অকণ উতলিবলৈ ধৰিব নহয় তাৰপিছত মই আলু আৰু 6-7টামান কোফটা দি দিম আৰু বাকীখিনি কোফটা মই এনেকৈ ফ্ৰাই কৰি থোৱাতে থৈ দিম মানে এনেই খাই ভাল লাগে নহয় সিহঁতি চাহৰ লগত হওক বা এনেই আহোঁতে যাওঁতে এটা এটা খাই থাকিব আৰু তৰকাৰীটো বা 4-5টামান দিলে বহুত আৰু এতিয়া হৈ যাওক তাৰপিছত মই আপোনাক দেখুৱাম ফটোখন এইজোপা মই ৰোৱা মানি প্লেণ্ট হয় অকণমানি ঠাল এটা ৰুইছিলোঁ তাৰপিছত এয়া অকণমান বাঢ়িছেগৈ আৰু বৰষুণৰ পৰশ পাই এইকেইদিন বৰষুণ দিছিলে নহয় আজি কেইদিনমানৰ আগতে তাৰপিছত আৰু এজোপা দেখুৱাওঁ নেকি নেমু টেঙা কাজি নেমুৰ পুলিটো আজি কিজানি 4 বছৰমান হ'ল অসমৰ পৰা আনিছিলোঁ অৱস্থা চাওক তেখেত এনেকৈয়ে আছে নুফুলেও আৰু তোমাৰ নালাগেও একো এনেকৈ তাৰপিছত এয়া নাৰ্জী ফুল এজোপা বান্দৰে চব খাই দেখিছা বান্দৰে ছিঙি থৈ গৈছে এনেকুৱা বদমাছ নহয় বান্দৰবিলাক কি ক'বা আৰু তাৰপিছত এইফালে এজোপা লুকুৱাই থোৱাতে আছে নাৰ্জী ফুল এইজোপা ডালিম মই ৰুইছোঁ পিছে তেখেত এনেকৈয়ে থাকে এই কলি এটা পৰিছে দেখিছেনে এয়া সেই গধূলিলৈ বান্দৰে আহি খাই থৈ গুচি যাব মানে ইয়াতকৈ ডাঙৰ কাহানিও নহয় আৰু এয়া কি কয় অমৰ বেল বুলি কয় এয়াও মানে ঔষধি গছ অমৰ বেল আৰু চাহত দি পেলাই কাঢ়া বনাই খাওঁতে লয় তাৰপিছত মোৰ পদিনাজোপা দেখুৱাওঁ নেকি বাৰু ৰ'বা এইজোপা মই ৰোৱা পদিনা
এনেকৈ বাঢ়িছে। পাচলি বাগিচালৈ গৈ আহিলোগৈ নহয়, সিমান পৰে মোৰ মছলাখিনি ৰেডি হৈ গ'ল। একদম ধুনীয়াকৈ ফ্ৰাই হৈছে চব। এই দেখিছেনে কি ধুনীয়াকৈ ফ্ৰাই হৈছে, গোন্ধটো বৰ ধুনীয়া ওলাইছে। ইয়াত মই অকণমান এতিয়া পানী দিম। পানী এইকাৰণে, কাৰণ অকণমান জুলীয়া কৰিব লাগিব নহয় জানো, নহ'লেনো কেনেকৈ খোৱা যাব আৰু। একেবাৰে শুকানে ভালো নালাগে, পকৰি দিয়াৰ পিছততো এনেও আপোনাৰ শুকাই যাবই অকণমান। গতিকে মই এই আন্দাজতে এগিলাচ পানী ইয়াত মিলাই দিছোঁ। তাৰপিছত ভালকৈ উতল অহালৈকে অকণমান দেৰি গেছত থ'ম। তাৰপিছত আমি কোপ্তাখিনি ইয়াত দিম, কিন্তু মই এতিয়া আলুখিনি ইয়াত দি দিম, কাৰণ আলুখিনি ভাল ধৰণে সিজোৱা নাই, মানে ফ্ৰাই হৈছে, কিন্তু মানে আলু সিজোতে অকণমান সময় লাগেতো, কেঁচা আলু আছিল। সেইকাৰণে মই এই মছলাখিনিতে মই আলুকেইটা দি দিলোঁ কেইডোখৰ। তাৰপিছত সেয়া এতিয়া তোমাৰ ইয়াৰ লগতে মানে সিজি যাব অকণমান দেৰি। আৰু কোপ্তাখিনি একেবাৰে লাষ্টত দিব লাগিব, কাৰণ কোপ্তাটো এনেও তোমাৰ ফ্ৰাই কৰি থোৱা আছেই, গতিকে একো দিগদাৰ নাই, লাষ্টত দিলেও হ'ব। আৰু কওকচোন আপোনালোকে আজি কি বনাইছে দুপৰীয়া খাবলৈ? মোৰতো সেয়াই জাতিলাওৰ কোপ্তাৰ তৰকাৰী আৰু ৰুটি সাধাৰণ। দৈ থাকিবই, দৈটো আমাৰ কম্পালচৰি হয়, দৈ নহ'লে মানে ৰুটি খোৱাটো নহয়ে। মানে দুপৰীয়াৰ আহাৰত অন্ততঃ দৈ লাগে। গধূলি আমি দৈটো এভইড কৰোঁ। কয় নহয়, ডক্টৰেও কয় বোলে ৰাতি দৈ খাব নালাগে, আকৌ তোমাৰ বগা ভাতটোও খাব নালাগে হেনো, এনেকৈও কয়। মই পিছে সেই বগা ভাত নোখোৱা কথাটো মানে মই এটা নামানো। কেলৈ, মইতো যেতিয়াৰ পৰাই ডাঙৰ হৈছোঁ এতিয়ালৈকে মই সদায় ভাত খাই ডাঙৰ হৈছোঁ। কাহানিও ভাতৰ অবিহনে মই জীয়াই থকাই নাই, গতিকে কেলৈ ভাতটো এৰিম আকৌ। আৰু মোৰ কোনো বেমাৰেই নাই যেতিয়া মই ভাতটো এৰাৰ কোনো কথাই নাইকিয়া। কয় হেনো নেখালে ভাল, খালে লোকচান কৰিব পাৰে। সেইবোৰ আচলতে কি জানে নাই, এই যি মানে সদায় ৰুটি খাই মানুহ নহয়, তেখেতসকলৰ কাৰণেহে মোৰ বোধেৰে। কাৰণ যি সদায় ভাত খায় তেওঁতো ভাতেই খাব নহয় জানো। আৰু মই এনেকৈ বৰ ফ্ৰাই কৰা বস্তু মানে ভাত চাত নাখাওঁ, মই সিজোৱা ভাতটোৱেই খাওঁ। গতিকে সিজোৱা ভাতেনো কিহৰ লোকচানডাল কৰিব, হয় নহয় কওকচোন বাৰু। মই নামানো এইবিলাক কথা। মই কিন্তু সেই ৰাতিও ভাত খাওঁ, কিন্তু এহেঁতি কয় মামী ভাতৰ সলনি আপুনি ৰুটিকে খাওকচোন এদিন কেতিয়াবা। মই কেতিয়া খাওঁ জানে, যদি বৰষুণ চৰষুণ দিছে যেনিবা, অকণ ঠাণ্ডা বতৰ, খুব ভালকৈ মানে জুলীয়া তৰকাৰী এখন কৰা, আৰু তেতিয়া ৰুটি খাম, তেতিয়া ৰুটি খাই ভাল লাগে। কিন্তু এনেই ডেইলি কোনে ৰুটি খাব বাৰু, হয় নহয়। মই যে ভাতৰ বধুৱা। ভাত নহ'লে মই থাকিব নোৱাৰোঁ। ৰাতিপুৱাই নহয়, দুপৰীয়া আৰু ৰাতি মোক লাগিলে মানে বাতি এটাত অকণমান ভাতেই হওক, লগত লাগিলে মই ৰুটি এখন খাই দিম, একো দিগদাৰ নাই, কিন্তু ভাত লাগিব, ভাতৰ অবিহনে নহয়। আপোনালোকে কি খাই ভাল পায় বাৰু, ভাত নে ৰুটি? আজিকালি মই খুব শুনিছোঁ দেই, মানুহবিলাকে ৰাতি ৰুটি খাবলৈ লৈছে। বহুত মানুহকে শুনিছোঁ অসমতো, কি ৰাতি ভাত নাখায়, ভাতটো এভইড কৰে। যি কৰে কৰে আৰু বাৰু, মনো আৰু দেই, মইতো ভাত খাওঁৱেই। আচলতে ডাক্তৰে চাগে আমাৰ ভালৰ কাৰণে কয় নেকি, কি ভাতটো চাগে ৰাতি লোকচান কৰে নেকি, মোৰ বোধেৰে শুনিছোঁ আৰু দেই। বাকী বিশেষ মই নাজানো, কিন্তু যেতিয়া মানুহবিলাকক মই ভাত খোৱাটো মানে এভইড কৰাটো দেখোঁ নহয়, ভাত খাবলৈ দিগদাৰ পায় ৰাতি, অসুখীয়া মানুহখিনি বেছিভাগ। গতিকে আকৌ খুব বেছি শকতাৱত মানুহেও পেটটো কম কৰিবৰ কাৰণে ৰুটি খায়। যি খায় আৰু, বা মোৰ পেটটো শকত যদিও মই ৰুটি খাব মানে নোৱাৰি আৰু। ভাত খায়ে ভাল লাগে ন, পেটটো ভৰা যেন লাগে। ঠিক আছে, কোনো কথা নাই, যাৰ যিটো চইচ, যাৰ যিটো ভাল লাগে। আৰু কওকচোন আপোনালোকে কি কৰিছে আজি? আপোনালোকে কি বনাইছে বাৰু? কিবা স্পেচিয়েল বনালে মোক জনাব, কমেণ্টত জনাই দিব। আৰু প্লিজ লাইক কৰি দিব, ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিলে আপুনি মোৰ ডেইলি যিটো মই ব্লগ দিম আপোনালোকে চাব পাৰিব। মই ৰেচিপিও দি থাকিম মাজে মাজে, গতিকে আপোনালোকৰ এইটো মানে এটা ফাইদাই হ'ব দিয়কচোন, যদি ৰেচিপিও পাই থাকে, দেখা পায়। যেনেকৈ আজি মই জাতিলাওৰ কোপ্তা বনাই আপোনাক দেখুৱালোঁ,
যদি আপুনি মিছ কৰিছে আগতে গতিকে আপুনি মোৰ এইটো ভিডিঅ' চাই পেলাই নিশ্চয় কিবা এটা উপকৃত হ'ব পাৰিব নহয় জানো বেয়া নাপাব যেন লাগিছে চাওক মই অসমীয়া জীয়াৰী হয় গতিকে মোৰ অসমৰ ৰাইজৰ পৰা মই এইটো আশা কৰিছোঁ অন্তৰৰ পৰা যে আপোনালোকে মোক আদৰি লওক জয়পুৰৰ বোৱাৰী গতিকে জয়পুৰৰ কিছুমান খোৱা বোৱা ইয়াৰ ৰেচিপি মই আপোনালোকৰ ওচৰত আগবঢ়াম শিকিবও পাৰিব বনাই খাব লোকক খুৱাব কেতিয়াবা মোকো খুৱাব মই অসমলৈ আহিলে হা নতুবা জয়পুৰলৈ কেতিয়াবা আপুনি আহিলে মোক লগ কৰিব মোৰ ঘৰলৈ আহক লগ পাম যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব খুব ভাল লাগিব যি হওক আপুনি ভাল লাগিছে বেয়া লাগিছে কিবা যদি মোৰ ভুল হৈছে কিবা যদি মই বেলেগে কিবা এটা কৈছো নকবলগীয়া কথা তেতিয়াহ'লে কমেন্ট বক্সত মোক জনাওক ভাল লাগিব মই বেয়া নাপাওঁ এইবিলাক কথা মোৰ ভুলটো শুধৰাই দিলে মই খুব ভাল পাওঁ জানে কালি মোৰ এজনী ভন্টিয়ে কৈছে যে বা আপোনাৰ মাতটো সৰুকৈ ওলাইছে আপুনি মাইকটো ইউজ কৰকচোন তাৰছত মই বোলো কথাটো মই ধৰিব পাৰিছোঁ বোলে আপুনি বাইদেউ বেয়া নাপাব দে মই কোৱা কাৰণে মোৰো কেলে বেয়া পাওঁ এফালে তুমি মোক বা বুলি কৈছা তুমি মোক শুধৰাই দিছা মই কথাটো মই গম পাওঁ যে মাতটো সৰু হ'ব কাৰণ মাইকটো লৈ পেলাই এতিয়া বনোৱা মেলা বা এনেকৈ ঘূৰি ফুৰোঁতে দিগদাৰ এটা হয় মই এনেই কবিতা আবৃত্তি কৰিব সময়ত বেলেগ কথা গতিকে তেনেকুৱাত মাইকটো ল'বলৈ অকণ দিগদাৰ এটা হয় গতিকে কোনো কথা নাই এনেকৈ চাওঁচোন কিমান দিন চলাব পাৰোঁ তাৰপিছত বহি পেলাই ক'ৰবাত একেলেঠাৰে কিবা ক'বলগীয়া হ'লে মাইকটো ল'বলৈ ভাল ইয়াত এডাল এইটো লৈ মেলি ঘূৰি ফুৰিবলৈ অকণ দিগদাৰ এটা হয় গতিকে কৈছোঁ মোৰ ভণ্টি তাইও একচুৱেলি মাৰোৱাৰী ছোৱালী হয় মাৰোৱাৰী বোৱাৰীও অসমত থাকে অসমতে ডাঙৰ দীঘল হোৱা আই লাভ ইউ কুসুম তুমি মোক এইটো কৈছিলা যে মাইকটো ল'ব লাগে মাতটো সৰুকৈ ওলাইছে চাম মই আজি নহ'লগৈ লোৱাটো অহাবাৰৰ পৰা মই চেষ্টা কৰিম মাইকটো লৈ পেলাই কথা ক'বলৈ যাতে মাতটো অকণ ভালকৈ ওলায় আৰু নহয় জানো এনেকৈ দিগদাৰ এটা হয় বুজি পাইছোঁ ঠিক আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব আৰু ভাল বেয়া যি হওক বেয়া পাইছে যদিও কিহত বেয়া পাইছে ভাল লাগিছে যদি কি ভাল লাগিছে জনাব মই খুব ভাল পাম আদৰি লওক অসমৰ জীয়াৰী এজনী যি ৰাজস্থানত থাকি অসমৰ কিছুমান বস্তু খুব মিছ কৰোঁ মই আৰু সেই বস্তুখিনি মই শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম ইয়াত মানে মই কেনেকৈ বনাওঁ কেনেকৈ কি কৰোঁ মোৰ লাইফটো কেনেকুৱা সেয়া মই জনাম গতিকে অকণমান মোক মৰম চেনেহ দিয়ক ধন্যবাদ